হেল্ল' দোস্ত ৱেলকাম বেক টু টিকা ব্লগছ। এতিয়া আমি নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আগতে মোৰ আগৰ স্কুলখন এইখন, এই চাওক আমাৰ আগৰ স্কুলখন। আমাৰ এইটো কুঁহিয়াৰৰ বাগান আছে, এইফালেও কুঁহিয়াৰৰ বাগান আছে, এইবিলাক ঘৰ এইটো মোৰ ভিডিঅ' বনোৱা লোক এইটো তলমা কাকতি। এইফালে চাওক এডাল স্কুল, এখন মোৰ আগৰ স্কুলখন। এইবিলাক গৰু চৰু ইয়াত আছে স্কুল। এতিয়া আমি আপোনালোকক এখন আশ্ৰম দেখাবলৈ যাই আছোঁ। আমি চাইকেল লৈ আহি আছোঁ। ইয়াত কুঁহিয়াৰ বাগান, সেইবিলাক ফুল চুল ৰুইছিলোঁ আমি, এইবিলাক গছ চছ ডাঙৰ কৰিছিলোঁ, চব ৰুইছোঁ। সেই চাওক আমাৰ এখন আশ্ৰম। আমি ইয়াৰ পৰা আপোনালোক ভিউটো দেখাইছোঁ। এখন আশ্ৰমৰ ফিল্ড হয়, আমি ইফালে যাম আশ্ৰমৰ দেখি। এখন আমাৰ ফিল্ড, আমি ইয়াতে ক্ৰিকেট ফুটবল চুটবল খেলিছিলোঁ। এইখন আমি এতিয়া আশ্ৰমত যাই আছোঁ। হেল্ল' ভাই লোক, আমি এতিয়া আশ্ৰমত যাই আছোঁ। এই চাওঁ আমি এখন আশ্ৰমৰ ফিল্ড হয়, এইবিলাক আশ্ৰমৰ ইয়াত ভাওনা চাওনা পাতে। ইয়াত এখন আশ্ৰম, আমি যাই আছোঁ। চাইকেল লৈ আহিছোঁ দেই, বিবৈছৰ নিচিনা আমি। চাওক বাপ বেকাই আশ্ৰম, এইটো মন্দিৰ। চাওক এইটো মন্দিৰ, এইবিলাক ইয়াতে বনাইছে এই চেগুনৰ বাগান। এই চাওক এখন আশ্ৰম। জোলৰ কাৰণে আমি ইফালে নাযাওঁ এতিয়া। এইটো পাকঘৰ, এইবিলাক কিবা পুলি চুলি দিছে, লেচুৰ পুলি, এইবিলাক গছ চছ কাটিছে। ইয়াত এই বকুল গছ, এডাল কঁঠাল, এইবিলাক। আমি এতিয়া ঘৰত যাওঁ। সূৰ্যৰ ভিউ আপোনালোকক দেখাই পেলাই যাম আপোনালোকক।